স্যার যাব তো লাগিবই কাকতিদা। হয় স্যার। দিয়া স্যাৰ আপুনি চিন্তা কৰি নাথাকিব, আমি থাকিম বাইদেউৰ লগত। আহিছো, আহি থাকিম মাজে মাজে, কেতিয়াও পাহৰিব নোৱাৰো। বন্ধু বান্ধৱীসকল, বেহৰবাৰী আউটপোষ্ট নিশ্চয় আপোনালোক সকলোৱে চায়। কে মোহন বিউটিৰ পাছতে এইবাৰ বেহৰবাৰীৰ পৰা যাবলৈ ওলাইছে SI ছাৰ। SI ছাৰক বিদায় দিয়া সময়ত আৱেগিক হৈ পৰিছে বেহৰবাৰী আউটপোষ্টৰ সদস্যসকল। বিদায়ৰ ক্ষণত বেহৰবাৰী আউটপোষ্টৰ সদস্যসকলে যি ক'লে শুনিলে আপুনিও আৱেগিক হৈ পৰিব। এতিয়া আহকচোন শুনো কি বুলি ক'লে। দিনা আৰম্ভ কৰক। ক'ৰ পৰা আৰম্ভ কৰিম, কেনেকৈ আৰম্ভ কৰিম, মই একো ভাবিয়েই পোৱা নাই। জানো এইটো এটা ছিষ্টেম, তথাপি আজি যেন এই ছিষ্টেমটোক মানি ল'বলৈ টান লাগিছে। মই কি ক'ম? কোনোবা আহিব, কোনোবা যাব, এয়াতো নিয়মেই। কিন্তু অহা যোৱাৰ মাজতেই কোনোবাজনে হৃদয়খন এনেকুৱাকৈ দখল কৰি লয়, তাক কেতিয়াও পাহৰিব নোৱাৰি ছাৰ। আপোনাক কেতিয়াও পাহৰিব নোৱাৰিম ছাৰ, কেতিয়াও নোৱাৰিম। বহুত ভুলেই কৰিলোঁ ছাৰ। এই ভুলখিনিকো ধুনীয়াকৈ আঙুলিয়াই দি আঙুলিত ধৰি সঠিক ৰাস্তালৈ লৈ অহা মানুহজনাই আপুনি ছাৰ। কেনেকৈ পাহৰিম আপোনাৰ লগত কটোৱা সেই সোণালী সময়খিনি। জীৱনত বহুতকে হেৰুৱাইছোঁ ছাৰ। বহু আপোন মানুহে কাষৰ পৰা আঁতৰি গৈছে, কিন্তু আপুনি আঁতৰি গুচি যোৱাৰ কথাটো বুকুখনে মানি ল'ব বিচৰা নাই ছাৰ। বুকুখনে কান্দিছে ছাৰ, চিঞৰি চিঞৰি কান্দিছে ছাৰ, চিঞৰি চিঞৰি কান্দিছে। এটা দীঘলীয়া সময় ছাৰ, এটা দীঘলীয়া সময় কটাইছো আপোনাৰ লগত। আপোনাৰ সন্মুখতে হাঁহিছো, কান্দিছো, খং কৰিছো, অভিমান কৰিছো। কেনেকৈ পাহৰিম সেই কথাবোৰ? এটা এটাকৈ চকুৰ আগত হাঁহি উঠিছে। বাৰে বাৰে কাণত আপোনাৰ মাতটো ভাহি উঠিছে। আপোনাৰ মাতটোৱে বাৰে বাৰে বুকুখনত আঘাত কৰিছে, বৰ বেয়াকৈ আঘাত কৰিছে ছাৰ। কম দিনৰ কাৰণে আপোনাক পালোঁ ছাৰ। এই কম দিনত আপুনি মোৰ মন মগজুত বৰ বিশেষ স্থান এটা দখল কৰিলে। এই স্থান কোনেও পূৰাব নোৱাৰিব ছাৰ, কেতিয়াও নোৱাৰিব। আপুনি সদায় ভালে থাকিব, বহুত মিছ কৰিম আপোনাক। মই সৰু মানুহ ছাৰ। এই সৰু মানুহটোক আপুনি বহুত ডাঙৰ স্থান দি মোক যিখিনি মৰম কৰিলে ছাৰ, মই পাহৰিবই নোৱাৰিম ছাৰ। ৰাকেশ, তই কিবা এটা নকৱ? কি ক'ম ছাৰ, আজি মই কি ক'ম? মইতো প্ৰেক্টিকেল ল'ৰা। আজি দেখোন মোৰ প্ৰেক্টিকেল হ'বলৈ মন যোৱা নাই, মনটো একেবাৰে বেয়া। থানাখনৰ বতাহ সেকেই থাকিব, চকী, টেবুল, বেঞ্চ, ফাইল, ফিল্টাৰ
চব থাকিব, মাত্ৰ আপুনি নাথাকিব ছাৰ। দিনাৰ দৰে থানালৈ আহি সকলোকে দেখিম ছাৰ, মাত্ৰ আপোনাক নেদেখিম, আপোনাৰ মুখখন নেদেখিম, খংবোৰৰ মাজত লুকাই থকা মৰমবোৰ নেদেখিম ছাৰ। হাঁহিটো নেদেখিম ছাৰ। বেহৰবাৰী আউটপোষ্টৰ পৰা যাবলৈ ওলাই কি কৈ গ'ল SI ছাৰে শুনো আহক ভিডিঅ'টিৰ মাজেৰে। লগতে কোনে কোনে বাৰু SI ছাৰৰ অভিনয় চাই ভাল পাইছিল, লগতে তেখেতক বাৰু মিছ কৰিবনে, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে বেহৰবাৰী চাই ভাল পোৱাসকলে ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়া শুনো আহক তাৰ পূৰ্বেই কি কৈ গ'ল SI ছাৰে। মোৰ ঘৰ বুলি ভাবো এইখন। মোৰ ফেমিলিৰ মেম্বাৰ বুলি ভাবো মই তোমালোকক। জীৱনৰ আটাইতকৈ ভাল লগা সময়খিনি মই তোমালোকৰ লগতেই কটাইছো। এইখন মোৰ কাৰণে থানা নহয়, মোৰ উশাহ, মোৰ বুকুৰ ধপধপনি, মোৰ কলিজা এখন।